মনো ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি 31 ডিচেম্বৰ, বছৰৰ শেষ দিন। আশা কৰোঁ আহিবলগীয়া বছৰটো আপোনালোকৰ কাৰণে বহুত শুভময় হওক আৰু মোকো আশীৰ্বাদ কৰিব যে মোৰ আহিবলগীয়া বছৰটো ভালে কুশলে যায়। আৰু সেই বছৰটো শেষ দিনটোতে আমাৰ ধুনুবেটা আমাৰ মাজলৈ আহিছিলে আৰু আজি তাৰ বাৰ্থডে। সেয়েহে আপোনালোকক কিবা অলপ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব ভিডিঅ'টি শেষলৈকে আৰু তাক সকলোৱে আশীৰ্বাদ কৰিব যে তাৰো আহিবলগীয়া বছৰটো ভালে কুশলে যায়। আমাৰ বাৰ্থডে বয় শুই আছে এতিয়া আমাৰ বাৰ্থডে বয়ৰ কাৰণে মাকে খোৱা বস্তু বনাই আছে। শুইতে খাবহি আৰু এয়া আমি চাহ খাম ঘৰৰ মানুহখিনিয়ে। এইখন আমাৰ বাৰ্থডে গিফ্ট। এয়া চাহ খাই লওঁ পিছে। বাৰ্থডে বয় হামু হৈ গ'ল, গাড়ী চলাই আছে। দিনটো যেনেকৈ তেনেকৈ কিবাকৈ কাম কৰি পাৰ হ'ল আৰু ভিডিঅ' কৰিবলৈ সময় নহ'ল আৰু চাওঁতে এতিয়া গধূলি হ'ল, কেক কাটিব হ'ল। এইখিনি সময়ত অকণমান ভিডিঅ'টো কৰিলোঁ। এইটো আমাৰ বাৰ্থডে বয়। কেক কাটি হৈ গ'ল, এতিয়া বৰগীত ধৰিব। আৰু এতিয়া এই চাহৰ যোগাৰ কৰি আছোঁ। বৰগীত ধৰাসকলৰ বাবে চাহ সাজি আছোঁ। চাহখিনি দি লওঁ, এইজনী আমাৰ খুৰীমা হয় আৰু ইয়াতে চাহ দিম। এই মিঠাই পায়স আমাৰ খুৰীমা। চাহ খাই হোৱাৰ পিছত আকৌ এটা বৰগীত দিবলৈ আৰম্ভ কৰিলে। যিহেতুকে ঠাণ্ডা ইমান দেৰিলৈকে ধৰা নাই, এতিয়া শেষ কৰিব আৰু। কালি ভিডিঅ'টি শেষ কৰা নহ'ল, সেয়ে ভাবিছোঁ আজি শেষ কৰি দিওঁ। আজি শেষত আকৌ এবাৰ আপোনালোকক মই নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। গতিকে ভিডিঅ'টো শেষ কৰোঁ। আপোনালোকে চাব, ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব। বাই।